নমস্কাৰ মই প্ৰদীপ দত্ত জ্ঞান দৰ্শন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি গেমছ এণ্ড স্পৰ্টছ পাৰ্ট 2 10টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু জয়েন ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিত যোগদান কৰা প্ৰথম ভাৰতীয় মহিলা কোন অপচনবোৰ হ'ল অপচন এ নৰেন্দ্ৰ বাত্ৰা অপচন বি নীতা আম্বানী অপচন সি কৰ্ণাম মল্লেশ্বৰী অপচন ডি নান অফ দিস এৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি নীতা আম্বানী নীতা আম্বানী founder chairperson of Reliance Foundation and owner of the Mumbai Indians cricket team has been elected as an individual member of International Olympic Committee next question to hold who was the first Indian woman to ever win an Olympic medal Olympic পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন অপচনবোৰ হ'ল অপচন এ সাক্ষী অপচন বি কৰ্ণাম মল্লেশ্বৰী অপচন ডি গীতা ফোগাট অপচন ডি নান অফ দিস ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কৰ্ণাম মল্লেশ্বৰী কৰ্ণাম মল্লেশ্বৰী own a bronze medal at the 2000 Sydney Olympics in women's 69 kg category in weightlifting কৰ্ণাম মল্লেশ্বৰীয়ে 2000 চনৰ সিডনী অলিম্পিকত weightliftingত মহিলাৰ 69 kg শাখাত ব্ৰঞ্জৰ পদক জয় কৰিছিল নেক্সট কোৱেশ্চনটো হ'ল What is the motto of Olympics? Olympicor মূল মন্ত্র কি? অপশনবোৰ হ'ল অপশন A play for unity, অপশন B play higher, অপশন C swifter, higher, stronger, অপশন D none. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন C swifter, higher, stronger মানে দ্ৰুত উচ্চতৰ শক্তিশালী নেক্সট কোৱেশ্চনটো হ'ল Who is the first Indian to win an individual gold medal at Olympic? Olympicot স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় কোন অপচনবোৰ হ'ল অপচন এ অভিনৱ বিন্দ্ৰা অপচন বি ধ্যানচন্দ অপচন সি বিজেন্দ্ৰ সিং অপচন ডি নান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অভিনৱ বিন্দ্ৰা এট দ্য 2008 বেজিং অলিম্পিক অভিনৱ বিন্দ্ৰা ওন গোল্ড ইন মেন 10 মিটাৰ এয়াৰ ৰাইফল ইভেন্ট বিকামিং দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন ইণ্ডিভিজুৱেল গোল্ড মেডেল এট দ্য অলিম্পিক গেম 2008ত বেজিং অলিম্পিকত অভিনৱ বিন্দ্ৰাই স্বৰ্ণ পদক জয় কৰিছিল men's 10 meter air rifle eventot next question to hold which color represent Asia in Olympics ring Olympicor circular kuntu color e Asia প্ৰতিনিধিত্ব কৰে অপচনবোৰ হ'ল অপচন এ yellow অপচন বি black অপচন সি green অপচন ডি red ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ yellow the yellow ring represents the Asia continent the blue ring represents European continent On the other hand, black, green and red represents Africa, Australia, America respectively. Yellow Asia, blue Europe, black Africa, green Australia, red America represent Korea. Next question to hold. When did India first participate in Olympic? India প্ৰথম কেতিয়া অলিম্পিকত পাৰ্টিসিপেট কৰিছিল অপশনবোৰ হ'ল অপশন এ 1924 অপশন বি 1928 অপশন সি 1900 অপশন ডি নান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি 1900 নেক্সট কোৱেশ্চনটো হ'ল the only Indian woman boxer to win a medal at the Olympics অলিম্পিকত পদক জয় কৰা একমাত্ৰ মহিলা বক্সাৰ কোন অপশনবোৰ হ'ল অপশন এ মেৰী কম অপশন বি যমুনা বড়ো অপশন সি সিমৰনজিত কৌৰ অপশন ডি পিংকি ৰাণী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ মেৰী কম she became the first Indian female boxer to win a gold medal in the Asian Games in 2014 at Incheon, South Korea and is the first Indian female boxer to win gold at the 2018 Commonwealth Games nickname Magnificent Mary South Korea Incheonত অনুষ্ঠিত হোৱা এছিয়ান গেমছত তেওঁ স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা বক্সাৰ আছিল আৰু তেওঁ 2018ত কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা বক্সাৰ হয় নেক্সট কোৱেশ্চনটো হ'ল আৰু তেওঁৰ যি নিকনেম হৈছে মেগনিফিসেন্ট মেৰী নেক্সট কোৱেশ্চনটো হ'ল Indian Olympic Association was formed in the year Indian Olympic Association কেতিয়া গঠন হৈছিল অপশনবোৰ হ'ল অপশন এ 1999 অপশন বি 1947 অপশন সি 1967 অপশন ডি 1927 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি 1927 আৰু ইয়াৰ বৰ্তমানৰ প্ৰেসিডেন্ট হৈছে
নৰেন্দ্ৰ বাত্ৰা আৰু সেক্ৰেটাৰী জেনেৰেল হৈছে ৰাজীৱ মেহতা নেক্সট কোৱেশ্চনটো হ'ল In which event did Rajyabardhan Singh Rathore win silver medal in the 2004 Summer Olympic? Rajyabardhan Singh Rathore কোনটো ইভেন্টত সিলভাৰ মেডেল পাইছিল 2004 সামাৰ অলিম্পিকত অপশনবোৰ হ'ল অপশন এ 10m পিস্তল অপশন বি 25m পিস্তল অপশন সি ডাবল ট্ৰেপ অপশন ডি মেন্স কিট ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি ডাবল ট্ৰেপ হি প্লেচ সেকেন্ড ইন দা মেন ডাবল ট্ৰেপ ইভেন্ট এট দা Athens 2004 Olympic Games and he was awarded the Padma Shri in 2005 তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল 2005 চনত নেক্সট কোৱেশ্চনটো হ'ল আজিৰ লাষ্ট কোৱেশ্চন which among the following is associated with the name কুঞ্জৰাণী দেৱী নিম্নলিখিত কোনটো কুঞ্জৰাণী দেৱীৰ নামৰ সৈতে সম্পৰ্কিত অপশনবোৰ হ'ল অপশন এ এথলেটিক্স অপশন বি সুইমিং অপশন সি টাৰ্গেট শুটিং অপশন ডি ওয়েট লিফটিং ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন ডি ওয়েট লিফটিং কুঞ্জৰাণী দেৱী is the most decorated Indian sports woman in weightlifting in the category of 48 kg born on 1 March 1968 at Kairai Mayai Leikai in Imphal in Manipur তেওঁ মণিপুৰৰ ইম্ফলত কাইৰাই মায়াই লেকাই নামৰ ঠাইত 1 মাৰ্চত 1968 চনত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ 48 কেজি ক্যাটাগৰীত তেওঁ ওয়েট লিফটিং কৰিছিল যদি আপোনালোকৰ ভিডিওটো ভাল লাগে তেতিয়াহলে ভিডিওটো লাইক কৰিব আৰু জ্ঞান দৰ্শন ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু মই কম্পিটিটিভ এক্সাম ৰিলেটেড আসাম জিকে আসাম হিষ্টৰী বুকছ এণ্ড অথৰৰ ওপৰত ভিডিও বনাইছো যদি আপোনালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহলে প্লেলিষ্টৰ পৰা গৈ ভিডিওবোৰ চাই লব ধন্যবাদ